সময়তকৈও বেছি মূল্য আমাৰ অনুভৱবোৰ। গতিকে যিজনে বুজি পায় তেওঁৰ ওপৰতহে খৰচ কৰিব। আসসালামু আলাইকুম আৰু নমস্কাৰ সকলোকে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আনদিনা ৰাতিপুৱাই ডিউটিৰ পৰা আহি লৈয়ে মোক মাতিলে কেঁচা মাহখিনি ছিগোগে ব'লা, একদম পুৰত আৰু মামীও আহিলে বিচাৰি আৰু কেইটামান তলৰে পৰা ছিগি লৈ আনিছে। কেইটামানো আমি পিটিকা খাবলৈ দি দিছোঁ আৰু কেইটামান ফ্ৰাই কৰি খাবলৈ আৰু মানে দাদী ঘৰত দি পঠিয়াম বুলি ভাগ কৰি লৈছোঁ দেই। আৰু ঘৰত ৰখাখিনি বনাম বইল, মানুহজনে বইল খাব খৰিচাৰ সৈতে। মই কিন্তু ভাল নাপাওঁ ইমান, গতিকে মানুহজনে খাব বুলি কৈছে বুলিয়ে লগতে আকৌ আলু ফ্ৰাই কৰি লৈছোঁ জ্বলাকৈ, যাতে বইলৰ সৈতে ভাতখিনি খাব পাৰোঁ। আৰু লেচেৰা মাহৰ বইল মোৰ ইমান বেছি ভাল নালাগে, মানুহজনে কি ভাল পায় নাজানো, আৰু তাতে অলপ খৰিচা দি দিলে বৰ সোৱাদ লৈ খায়। আগতে ঘৰত অকল লাই পাতৰ বইলহে খাইছিলোঁ। বিয়া হৈ অহাৰ পিছত কিহেৰে যে বইল খায় সেয়া শিকিলোঁ ইয়ালৈ আহি মানুহজনৰ ঘৰত। আৰু কি মানে বেলেগ ধৰণৰ আৰু খৰিচা দিলে আৰু বৰ সোৱাদ পায়, লগতে কিবা মাছ ঢালি দিলে বা মাংস দুপিচমান বৰ সোৱাদ পায়। মই কিন্তু ফ্ৰাই মাংস হ'লে, বইল হ'লে তেতিয়াহে ভালকৈ খাব পাৰোঁ। আৰু আজি মাংসও নাই মাছো নাই, সেইকাৰণে আলু কেইটামানে এনেকৈ জ্বলা বেছিকৈ দি ফ্ৰাই কৰি লৈছোঁ যাতে ভাতখিনি খাব পাৰোঁ। মানুহজনে দেখিছেনে বৰ সোৱাদ লৈ খাই আছে একেবাৰে। আৰু এতিয়া সন্ধিয়া ল'ৰাকো পঢ়াবলৈ আছে, চাহ একাপ খাই লওঁ। আৰমানক পঢ়োৱাৰ সময়তে একেবাৰে শেষত সি আঁকিবলৈ লৈছে এটা পুতলা, পঢ়াই মেলি হৈ গ'ল আৰু তাৰ মতে এটা ড্ৰয়িং কৰিবলৈ দিছোঁ আৰু ধুনীয়াকৈ পুতলাটোক কালাৰ কৰি আছে। যিয়ে বনাইছে ইমান ষ্ট্ৰেইট হৈছে, লাইনটো চাই লৈ মানে কিবা মৰম লাগিছে। আজি ইমানেই গাইছে, আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক, বাই বাই।